Hello everyone, welcome back to my YouTube channel again. আজি মই আহিছোঁ চিটি চেণ্টাৰ আহিছোঁ ইয়াতে নৰ্থ ইষ্টৰ ফাৰ্ষ্ট OnePlus এক্সপিৰিয়েঞ্চ ষ্ট'ৰ এটা খুলিছে আৰু মই চাওঁ ষ্ট'ৰটোত কি আছে। মোৰ দুটামান বস্তু ল'ব লগা আছে আৰু মোৰ লগৰ এজনেও OnePlus সুভাশিষ এইভাগে হা মই আজি মোৰ অফিচ কলিগ সুভাশিষ আছে। সুভাশিষেও OnePlusৰ ফোন এটা ল'ব বোলে ভাবি আছে, OnePlus Nord 2। গতিকে ই চাব বোলে ফোনটো, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনাক দেখাওক নৰ্থ ইষ্টৰ ফাৰ্ষ্ট OnePlus এক্সপিৰিয়েঞ্চটো। অ'কে, আহি পালোঁ। এতিয়া আমি সুধিলোঁ ফাৰ্ষ্ট ফ্ল'ৰত আছে। মই ফাৰ্ষ্ট চেন্নাইত উঠিছিলোঁ 2002, গম পাইছ? প্ৰথমতে উঠোঁতে কেনেকৈ লাগে যাই থাকে। ইমান পোহৰ পালোঁ OnePlusৰ ফাৰ্ষ্ট ষ্ট'ৰ ভিতৰত আহোঁ। সুভাশিষ ব'লা, নেভাৰ চেটেল ষ্ট'ৰ আপোনালোকে ডিজাইনবিলাক আছে ইয়াতে। ফাৰ্ষ্ট OnePlus কেফে এক্সপিৰিয়েঞ্চ চাল লাগিছে না সুভাশিষ? এইটো OnePlus 8 চালে বেলেগ 8 আছে ইয়াতে। OnePlus 8 এইটোৱে চবতকৈ কষ্টলি বৰ্তমান চাগে। OnePlus 8টোৱে চবতকৈ কষ্টলি না? ইয়াতো আছে। OnePlus 8 Nord 2 নাই নেকি? এক্সকিউজ মি, OnePlus Nord 2 দেখা পাইছোঁ। তো সুভাশিষে আমাৰ এইটো ল'ব বুলি ভাবিছে। এইটো কিমান জিবি ৰেমৰ দাদা? স্পেচিফিকেশ্যনটো দেখাই দিছে মই। চাই আছে ফোনটো OnePlus এইটো কালাৰ ই ডিচাইড কৰিব পৰা নাই কি কৰে। এইটো 6 জিবিৰ কথাটো ভাবি আছে। 6 জিবিটো 25 পৰে আৰু এইটো 28 পৰে। দেখিব কোনটো লয়। অলপ কনফিউজ নেকি সুভাশিষ? লৈ এইটো অলপ হেৰি হ'ব সেইটো কালাৰ চাওঁ। সেইটো কালাৰ চাওঁ, বেগটো দেখাছোঁ। এইটো বেছি ভাল লাগছে, কিন্তু এইটো বেছি ভাল লাগে। এইটো ইউনিক হয়। কি কৰিবা, মই সেইটো ভাল লাগছে, সেইটো লওঁ। তুমিয়ে চলাবা, ইমান ভাববা নালাগে, লৈ পেলাও। বেছি মাথা মাৰি থাকিলে সুভাশিষৰ মোবাইলটো লোৱা নহ'ল, কাৰণ তাৰ কালাৰটো নাই। তো এয়া উৎপলাই আমাক ক'লে মানে মোবাইলকেইটাৰ কথা। আৰু আপোনালোকে যদি OnePlus ষ্ট'ৰত আহে উৎপলাক লগ কৰিব পাৰে। আৰু উৎপলাৰ কণ্টেক্ট নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম। আৰু নেভাৰ চেটেল। অ'কে, চ' আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল পালে। যিসকলে চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। তেতিয়ালৈকে বাই বাই, টাটা।